শেহতীয়াকৈ পোহৰলৈ আহিছে যে ছৌদি আৰৱ পূৰ্বৰ ছৌদি আৰৱ হৈ থকা নাই। লাহে লাহে ধৰ্মীয় বন্ধনৰ পৰা ওলাই আহি এখন আধুনিক ৰাষ্ট্ৰৰ ফালে মন মেলিছে আৰৱবাসীয়ে। 2022 চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবলৰ এখন লীগ মেচত দুৰ্দান্ত আৰ্জেণ্টিনাৰ বিপক্ষে বিজয় সাব্যস্ত কৰাৰ পাছত যেন ভাগ্যৰ দুৱাৰহে মুকলি হৈ পৰিছে ছৌদি আৰৱত। ছৌদি আৰৱৰ বাবে আন এটা সুখবৰ হৈছে 2034 চনত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল ছৌদি আৰৱতে অনুষ্ঠিত হ'ব। এনেকৈয়ে পূৰ্বৰে পৰা চিনাকি ছৌদি আৰৱক বিশ্ববাসীয়ে এতিয়া নতুন ৰূপত চাবলৈ আৰম্ভ কৰিছে। মুঠতে এইটো ক'ব পাৰি যে ছৌদি আৰৱে বিশ্ববাসীৰ সন্মুখত নিজ দেশৰ পূৰ্বৰ ছবিখন সলনি কৰিবলৈ লাহে লাহে সক্ষম হৈছে। ছ'চিয়েল মিডিয়াত কেইটামান ভিডিঅ' ক্লিপ আৰু কেইখনমান ফটো ভাইৰেল হৈ পৰাৰ পাছত এই কথা চৰ্চালৈ আহিছে। ধৰ্মীয় কট্টৰতা পৰিত্যাগ কৰি সঁচাই ছৌদি আৰৱ এখন আধুনিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে নেকি? এই ভিডিঅ'টোত ছৌদি আৰৱৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী মহম্মদ বিন চলমানে এখন বৈঠকত স্পষ্টকৈ উল্লেখ কৰিছে যে ছৌদি আৰৱক দ্বিতীয় ইউৰোপ ৰূপে দেখা নোপোৱালৈকে তেওঁ জীৱিত হৈ থাকিব খোজে। ছৌদি আৰৱে যি কৰিবলৈ গৈ আছে সেয়া এদিন ইজিপ্তৰ দৰে দেশে অনুকৰণ কৰিব। এই ভিডিঅ'টোলৈ মন কৰক। ধৰ্মীয় সাজ পোছাক পিন্ধি আৰবীসকল কোনো মছজিদলৈ ৰাওনা হোৱা নাই। হয়, হলিউডৰ আধা উলংগ ছবি চাবলৈ চিনেমা হললৈ বাট পোনাইছে আৰৱবাসীয়ে। এইখন ফটোত আৰৱৰ জাতীয় পতাকাখন গাত মেৰিয়াই আৰবী মডেল এগৰাকীয়ে ফেশ্বন প্ৰতিযোগিতাত ভাগ লোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। এইটো ভিডিঅ' ক্লিপত সম্পূৰ্ণ ধৰ্মীয় সাজত আৰৱবাসীয়ে হেলোইন নামৰ উৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। তাৰ আগলৈ হেলোইন নামৰ উৎসৱৰ প্ৰচলন ছৌদি আৰৱত একেবাৰে দেখিবলৈ পোৱা নগৈছিল। প্ৰাপ্ত তথ্য অনুসৰি ছৌদি আৰৱত মদৰ দোকান খোলাৰ অনুমতিও লাভ কৰিছে সুৰা বিক্ৰেতাই। ছৌদি আৰৱত কনচাৰ্ট পতা, নাচ গান কৰা আদিবোৰে কিহৰ ইংগিত দিয়ে? এখন নতুন ছৌদি আৰৱৰ ইংগিত নিদিয়েনে বাৰু? কিন্তু কিয় হঠাতে আৰৱবাসীৰ মনত নতুন চিন্তা চেতনাই পোখা মেলিবলৈ লৈছে? ইছলামিক সমাজ ব্যৱস্থাৰ প্ৰতি ৰুচি নাইকিয়া হৈ পৰিছে নেকি আৰৱবাসীৰ? য'ত ইছলামৰ আৰম্ভণি ঘটিছিল তাতেই এদিন সমাপ্তি ঘটিব নেকি ইছলাম? ইত্যাদিবোৰ প্ৰশ্ন আপোনাৰ বা মোৰ মনলৈ অহাটো তেনেই স্বাভাৱিক। জানো আহক হঠাতে কিয় ছৌদি আৰৱত ভাবিব নোৱাৰাকৈ বলিছে পৰিৱৰ্তনৰ বতাহ। উল্লেখযোগ্য যে ৰজা ফয়জুল বিন আব্দুল আজিজক কেইবাটাও গোচৰৰ বাবে 1975 চনত হত্যা কৰোৱা হৈছিল। বহু আৰবীয়ৰ মনত এইটো প্ৰশ্ন উদয় হৈছে যে মহম্মদ বিন চলমান দ্বিতীয়জন ফয়জুল বিন আব্দুল আজিজ হ'বলৈ গৈ আছে নেকি? মহম্মদ বিন চলমানৰ নেতৃত্বত 2017 চনৰ পৰা এতিয়ালৈকে 15জনতকৈ অধিক ইছলামিক ধৰ্মপণ্ডিতক জেইলত বন্দী কৰোৱাৰ উপৰিও বহু ধৰ্মপণ্ডিতক দেশৰ পৰা বহিষ্কাৰ কৰা আৰু বহুতক ধৰ্মীয় ভাষণৰ ওপৰত নিষিদ্ধ আৰোপ কৰা বাতৰি পোহৰলৈ আহিছে। তাৰে ভিতৰত আছে অতি বিখ্যাত ইছলামিক ধৰ্মবক্তা শ্বেখ চলমান বিন আউদা, শ্বেখ আৱাদ আল কাৰ্ণী, শ্বেখ আলী আল অমৰী। মুঠতে ৰাজহুৱা ভাষণৰ জৰিয়তে মহম্মদ বিন চলমানৰ বিৰুদ্ধে জনমত গঢ়াৰ উমান পালেই তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে। বহুতৰ মতে এয়া এক প্ৰকাৰৰ হিটলাৰী শাসন, বহুতৰ মতে এয়া নতুন বিপ্লৱ। কিন্তু কিয় নতুন চিন্তা চেতনা শিপাবলৈ ধৰিছে আৰৱবাসীৰ মনত? আমি সকলোৱে জানো বৰ্তমান পৃথিৱীখন তীব্ৰ গতিত সলনিৰ ফালে ঢাল খাবলৈ গৈ আছে। এসময়ত কল্পনাৰো বাহিৰত বুলি ভবা কথাবোৰ আজিৰ দিনত তেনেই সাধাৰণ কথাত পৰিণত হৈছে। ঘৰতে বহি দেশ বিদেশৰ বা বাতৰি লোৱা কামটো হয়তো এসময়ত কল্পনাৰো বাহিৰত আছিল। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI ধাৰণা আজিৰ পৰা 10-15 বছৰ পূৰ্বতে কাৰোৰে মনলৈ অহা নাছিল। হঠাতে হোৱা এনেধৰণৰ পৰিৱৰ্তনলৈ চাই এইটো খাটাংকৈ কেতিয়াও ক'ব নোৱাৰি যে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা সদায় আজিৰ দৰে থাকিব। এই কথাটোৱে ছৌদি আৰৱৰ টোপনি কাহিনীছে। খাৰুৱা তেলৰ দ্বিতীয় বৃহৎ ভাণ্ডাৰ মজুত থকা ছৌদি আৰৱৰ ইকনমি খাৰুৱা তেলৰ ওপৰতে নিৰ্ভৰশীল বুলি ক'ব পাৰি। মুঠ উপাৰ্জনৰ বুজন পৰিমাণৰ অংশ তেলৰ পৰাই আহে। তেল খতম মানে খেল খতম। ছৌদি আৰৱৰ ইতিহাস অতি পুতৌজনক। পুনৰ সেই পুতৌজনক সময়বোৰলৈ পিছুৱাই যাবলৈ সাজু নহয় বৰ্তমানৰ আৰৱবাসী। ভাৰতৰ দৰে দেশৰ ইকনমি নিৰ্ভৰ কৰে খেতিৰ ওপৰত, বিশেষকৈ ধান খেতিৰ ওপৰত। কিন্তু ছৌদি আৰৱৰ মাটি খেতিৰ বাবে একেবাৰে উপযোগী নহয়। ইউৰোপীয় দেশবোৰ নতুবা জাপান, চীন, ছিংগাপুৰৰ দৰে দেশবোৰ কাৰিকৰীভাৱে বহু আগবঢ়া। সেয়ে তাত ভাবিব নোৱাৰাকৈ ইণ্ডাষ্ট্ৰী বা ফেক্টৰী দেখিবলৈ পোৱা যায়। সিহঁতৰ ইকনমি বাণিজ্যৰ ওপৰতে নিৰ্ভৰশীল।
আৰববাসী টেকন'লজি ফালৰ পৰা একেবাৰে পিছপৰা। ছৌদি নাগৰিকে কষ্টকৰ কাম বা বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা প্ৰায় দেখিবলৈ পোৱা নাযায়। ছৌদি আৰবত উৎপন্ন হোৱা খাৰুৱা তেলো বিদেশী ইঞ্জিনিয়াৰৰ হতুৱাইহে পৰিশোধন কৰা হয়। সেইবাবে গোটেইবোৰ দিশ চালিজাৰি চাই দেশৰ ইকনমি খাৰুৱা তেলৰ পৰা আঁতৰাই পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ ছৌদি চৰকাৰ উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে। UAEৰ দৰে দেশে কথাটো বহু আগতেই বুজি পাইছিল। সেয়ে UAEক ইকনমিৰ তেলৰ পৰা ফালৈ কাটি পৰ্যটনস্থলীলৈ কেতিয়াবাই ৰূপান্তৰিত হৈছে। আনহাতে কাটাৰৰ দৰে দেশ এনেবোৰ ৰিক্সৰ পৰা সম্পূৰ্ণ মুক্ত, কাৰণ কাটাৰৰ ইকনমি প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল। এক্সপাৰ্টসকলৰ মতে আহিব লগা সময়ত প্ৰাকৃতিক গেছৰ ইম্পৰ্টেন্স আৰু বেছি বৃদ্ধি পোৱাৰ সম্ভাৱনাহে আছে। এতিয়া কথা হ'ল, ছৌদি আৰবৰ ইকনমি পৰ্যটনস্থলীলৈ অৰ্থাৎ টুৰিজম ছেক্টৰলৈ সলনি কৰিবলৈ হ'লে সলনি কৰিব লাগিব ছৌদি আৰবৰ প্ৰতি থকা বিশ্ববাসীৰ ধাৰণা। সাধাৰণতে ছৌদি আৰব বুলি ক'লে আমাৰ মনত ক'ব নোৱাৰাকৈ ভয় ভাৱ এটাৰ উদয় হয়, কাৰণ সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে পৰিচালিত ছৌদি আৰবৰ শাসন ব্যৱস্থা অতি কঠোৰ বুলি আমি সকলোৱে জানো। তাৰোপৰি পৰ্যটকক আকৰ্ষণীয় কৰি তুলিবলৈ ছৌদি আৰবত বিশেষ তেনেকুৱা একো নাই। আনহাতে ছুইজাৰলেণ্ড, মালদ্বীপৰ দৰে দেশত মজুত আছে পৰ্যটকৰ মন মুহি নিব পৰাকৈ প্ৰাকৃতিক সৌন্দৰ্যতা। UAEত আছে বুৰ্জ খলিফা আৰু ফিউচাৰ মিউজিয়াম। ইজিপ্তত আছে পিৰামিড। ভাৰতত আছে তাজমহল আৰু গোৱাৰ সাগৰৰ পাৰ। সেইবাবে ফুৰিবলৈ মানুহে এইবোৰ দেশলৈ ঘনাই অহা যোৱা কৰা দেখিবলৈ পোৱা যায়। আনহাতে ছৌদি আৰবৰ মক্কা চহৰত অৱস্থিত কাবা শ্বৰীফত কেৱল মুছলমানসকলৰহে সমাগম দেখিবলৈ পোৱা যায়। ভৱিষ্যতে কাবা নন মুছলিমৰ বাবে দুৱাৰ মুকলি হ'ব বুলিও ডাঠি ক'ব নোৱাৰি। সেইবাবে নিয়ম চিটি নামৰ অত্যাধুনিক চহৰ এখন নিৰ্মাণ কৰি থকা হৈছে। ছৌদি প্ৰিন্স মহম্মদ বিন ছলমানে জান প্ৰাণ লগাই সেই প্ৰজেক্টটোৰ ওপৰত উঠি পৰি লগাৰ উমান হয়। সেই নিয়ম চিটিত উপলব্ধ থাকিব সকলো ধৰণৰ আধুনিক সা সুবিধা। তাত নাথাকিব ইছলামিক চাৰিয়া আইন। বৰ্তমানে তাত কাম অব্যাহত আছে যদিও সম্পূৰ্ণ হৈ উঠালৈ আৰু 10-15 বছৰৰ প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে। 2034 চনৰ ফিফা বিশ্বকাপ ফুটবল আয়োজন কৰিব ছৌদি আৰবে। গতিকে পাকে প্ৰকাৰে 2034 চনৰ আগতে নিয়ম চিটি নিৰ্মাণ কৰি উলিয়াবলৈ দেহে কেহে শ্ৰমিকসকলে জোৰ দিয়া দেখিবলৈ পোৱা গৈছে। মাজতে এবাৰ বিশ্ববিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ছৌদি আৰব এখন ধুনীয়া দেশ বুলি মন্তব্য আগবঢ়াইছিল। সকলো মিলাই এইটো ক'ব পাৰি যে ছৌদি আৰবে বিশ্ববাসীৰ সন্মুখত নিজ দেশৰ পূৰ্বৰ ছবিখন সলনি কৰিবলৈ লাহে লাহে সক্ষম হৈছে।